এই দোস্ত আপোনালোকে কেনে আছে? আজি হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। তো শিক্ষক দিৱসটো সেলিব্ৰেট কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো পাব। বজাৰ কৰি কিছুমান লৈ আহিছোঁ। এই আছে কেক, চুইবৰ্ডাৰ ওচৰত আছে গামছা আৰু ফুলৰ মালা আছে। প্ৰথমতে আমাৰ স্কুলৰ চৌহদৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। পুৰা ৰাতিপুৱা সকলো ছাত্ৰ ছাত্ৰীসকলে একেবাৰে স্কুলত আহিছে। স্কুলৰ পৰিৱেশটো আপোনালোকক এই মুহূৰ্তত আমি আপোনালোকক দেখাই দি আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে আজি চাব। আপোনালোকে চাব পাৰিব আৰু ভিডিঅ'টো পুৰা মস্তি হ'ব। আমি সকলোৱে এতিয়া সমাবেত হৈছোঁ। আমাৰ ৰুমটো একেবাৰে সজাই আছোঁ টিচাৰ্ছৰ কাৰণে। একেবাৰে মালা চালা লগাইছোঁ। চাওক, আমি ৰাতিপুৱা সোনকালে আহিছোঁ। সকলোৱে ইয়াত উপস্থিত হৈ আছে। আহি পেলাই আমাৰ দুজন এতিয়া আনাৰদা আহি পাইছে আৰু এজন ছাত্ৰী আহি পাইছে, নাজমা খাতুন। এতিয়া আহি পেলাই আমাৰ হুছেইন দা আহি পেলাই তেওঁ কলগাছিৰ পৰা আজি আহি আছে। তেওঁ আজি পূৰা আমাৰ লগত থাকিব, দুদিনমান আহিছে আৰু আজি বহুত মস্তি হ'ব। টিচাৰ্ছৰ কাৰণে আমি কিছু বজাৰ কৰিছিলোঁ। বজাৰত সামগ্ৰী কিনাটো বাকী আছে। আমি আকৌ বজাৰত গৈ আছোঁ ৰঙামাটিত। আমি কলম কিনি আনিম। আপোনালোকে চাই থাকক, কিনি বজাৰত যোৱা নাই আপোনালোকে দেখাই আছোঁ। এইজন আমাৰ ইংৰাজী টিচাৰ হয়। তেখেতে পোনপ্ৰথমতে আমাৰ ক্লাছৰ ভিতৰত আহিছে নাম প্ৰেজেণ্ট কৰিবলৈ। তো তেখেতক আমি পোনপ্ৰথমতে সম্বৰ্ধনা জনাইছোঁ আৰু এটা চেল্ফি উঠিলোঁ। সকলো শ্ৰেণীৰ কোঠাৰ পৰা ইতিমধ্যে সম্বৰ্ধনা জনাইছে। এতিয়া আমি ক্লাছ 2ৰ পৰা সম্বৰ্ধনা জনাম। নিজে মই পৰিচালনা কৰিম এই সম্বৰ্ধনা অনুষ্ঠানটো। তেখেতক সম্বৰ্ধনা জনাব আইজিৰ ৰহমান, মই নিজে। এতিয়া পোনপ্ৰথমতে ক্লাছ 2ৰ পৰা মই নিজে সম্বৰ্ধনা প্ৰথমতে আগবঢ়াম ছাৰক। এতিয়া মই সম্বৰ্ধনা জনাই উভতি আহি আছোঁ। চাওক, শিক্ষক গুৰুসকলে বহি আছে। এতিয়া বাকীখিনি মই নিজে পৰিচালনা আকৌ আৰম্ভ কৰিম। তো এতিয়া আপোনালোকে বাকীখিনি চাই থাকক কেনেকৈ পৰিচালনা কৰোঁ। বয়োজ্যেষ্ঠ ছাৰ আছে, মোবাৰক ছাৰ। এতিয়া সম্বৰ্ধনা জনাম আমাৰ ক্লাছ টিচাৰ। এতিয়া সম্বৰ্ধনা জনাম আমাৰ ক্লাছ টিচাৰ, বয়োজ্যেষ্ঠ ছাৰ, ইকো ছাৰক সম্বৰ্ধনা জনাব শফিকুল ইছলাম। আমার আরো একজন স্যার আছে, ক্লাস টিচার এসএমএস স্যার। দেখো তা সম্বর্ধনা জানাবো হুনবা খাতুন। এতে সম্বর্ধনা জানাম আমার এডুকেশন স্যার, বয়োজ্যেষ্ঠ স্যার থেকে তো সম্বর্ধনা জানাবো সিলেমা আক্তার। আমি সেকেন্ড ইয়াৰ ক্লাছৰ পৰা এতিয়া সকলো টিচাৰক সম্বৰ্ধনা জনাই আছোঁ এখন ফুলাম গামছাৰে। আৰু আমাৰ সম্বৰ্ধনা দিয়াৰ কিছু বাকী আছে, কলম আছে। এতিয়া আমি টিচাৰক অলপ কলম দিম। আমি এখন ফুলাম গামছাৰে তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ আৰু কেইটামান দিবলৈ বাকী আছে। তেওঁলোকৰ সম্বৰ্ধনা এতিয়া স্থগিত ৰাখিম। আমি সকলোৱে এটা ৰুমত সমবেত হ'ম। এটা মিটিং আকাৰত সকলোৱে বহিম। তো প্ৰিন্সিপাল অহা নাছিল, তো একটা বেলেগ ঠাইত গৈছিল। তো এতিয়া পালে আমি এটা মিটিং কৰিম। চাওক, ছাত্ৰ ছাত্ৰীৰ ইচ্ছা আছে, হয়তো শিক্ষক হিচাপে মোৰো দোষ এইটো, মই ভালকৈ হয়তো বুজাব পৰা নাছিলোঁ। সেইকাৰণে আজি অলপ মানে মেনেজমেণ্ট। এইজন আমাৰ প্ৰিন্সিপাল ছাৰ হয়। তেখেতে এটা ভাষণ আগবঢ়ালে। সেই সময়ত ৰাছিয়া আৰু ভাৰতৰ লগত যি বন্ধুত্ব। এইজন আমাৰ ভাইচ প্ৰিন্সিপাল, তেখেতে এটা ভাষণ দিলে। এতিয়া 3জন প্ৰাক্তন ছাত্ৰ আহি আমাৰ অধ্যক্ষ মহোদয়ক
সম্বৰ্ধনা জনালে এখন ফুলান গামোচাৰে। এতিয়া যিহেতু প্ৰিন্সিপাল ছাৰে আহিলে আমি আকৌ এটা কেক কাটিম। আগতেও ৩-৪টা কটা হৈছে, তো প্ৰিন্সিপাল ছাৰৰ হাতে আৰু এটা কেক কাটিম। এতিয়া সুধো শেষ এনেদৰে একেবাৰে কেক চেক কাটি চেলিব্ৰেট কৰি টিচাৰসকলকো আমি টিচাৰ্ছ ডে সমাপ্ত কৰিলোঁ। এইটোৱেই আছিল মোৰ ভিডিঅ'। তো কেনে লাগিল কমেণ্টত কৈ দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।